উঠা ললো নে আজি কি জুনু একপি মাৰি হ'ব আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই গাঁৱলীয়া ছোৱালী নিকি চেঙে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যিহেতু আজি কাতি বিহু আৰু প্ৰথমে আপোনালোকক কাতি বিহু শুভেচ্ছা জনাইছোঁ। আহকচোন মই কেনেকৈ আজি কাতি বিহু উদযাপন কৰিলোঁ, মানে পালন কৰিলোঁ, আৰু যিহেতু ছোৱালীজনী আমনি কৰি থাকে, আমনিৰ মাজতে মই কেনেকৈ কাতি বিহু মানে পাতিছোঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া 4 বাজিছে, কলপুলি ৰোৱা হৈ গ'ল আৰু সকলো ঘৰৰ মুখে মুখে একোটাকৈ কলপুলি ৰোৱা হৈছে। আৰু মই ভইচটো পিছত দিবলগীয়া হৈছে অলপ অসুবিধা হোৱাৰ বাবে, যিহেতু মোৰ কোচত ছোৱালীজনী আছিলে, সেইবাবে অলপ দিগদাৰ হৈছিলে, সেইকাৰণে ভইচটো মই পিছত দিছোঁ। আৰু এইপিনে তুলসী পুলি, শেৱালি ফুল এনেকৈ দিয়া হৈছে। আৰু চাকি এতিয়া মই জ্বলাব লৈছোঁ। বিশেষকৈ মই জ্বলাব নোৱাৰিলোঁ, মায়ে জ্বলাইছে। এতিয়া চাকি জ্বলোৱা কাম আৰম্ভ হৈ গৈছে। আৰু এতিয়া কলপুলিত এনেদৰে চাকি দিছোঁ। আৰু ওপৰত মানে মম দিব লাগিব, চাকি কমকৈ দিছোঁ, ওপৰৰ লাইনত মম দিম। এনেদৰে কাতি বিহু দেৱালীৰ নিচিনাকৈ লাগে, কাতি বিহু যেন নাম নহয়, দেৱালীহে তেনেকুৱা যেন লাগে, খুবেই ভাল লাগে। ৰণালী জ্বলাইছা নেকি? অঁ মম জ্বলাই থাকোঁতে আজি অঘটন হ'ল। আজি মানে মম জ্বলাই আছিলোঁ, অকস্মাত মোৰ হাতৰ পৰা মানে মমডাল পৰিলে। পৰাৰ লগে লগে মোৰ হাতত এতিয়া ডাঙৰ ডাঙৰ ঢৌ উঠি গৈছে। আপোনালোকে ভিডিঅ'টোত দেখা পাব মমডাল কেনেকৈ পৰিলে, চাবচোন ভিডিঅ'টো। আৰু ভিডিঅ'টোত এটা জমনিও হৈছিলে, মানে জমনিটো হৈছে মই ভিডিঅ' কৰি আছিলোঁ বুলি গম পোৱা নাছিলে দেউতাই যিটো কথা ক'লে আমি হাঁহি ৰখাব পৰা নাই। মোৰ ইমানেই হাঁহি উঠি গৈছে, ঢৌ উঠি গৈছে, মানে হাতত পুৰি গৈছে, তথাপিও মোৰ মানে হাঁহি ৰখাব পৰা নাই। আপোনালোকে দেখিলে গম পাব ভিডিঅ'টোত। আৰু এইফালে পৰিৱেশটো আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। ঘৰৰ মুখৰ আগত, সকলো ঘৰৰ মুখৰ আগত এনেদৰে মানে জ্বলোৱা হৈছে। বুট খাবলৈ নাহোঁ, এনেই এপাক এপাক আহিছোঁ আৰু। এওঁলোক হৈছে পূৰা ফটো মৰাত ব্যস্ত আৰু মই ভিডিঅ' কৰাত ব্যস্ত। সকলো মানে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। চাকি জ্বলোৱা কাম সম্পূৰ্ণ হৈ গৈছে। এতিয়া আছে তুলসীৰ তলত প্ৰসাদ খোৱা। গাঁৱৰ মানুহ আহিব, মানে ওচৰ চুবুৰীয়া মানুহ আহিব, ঘৰে ঘৰে প্ৰসাদ খোৱা হ'ব। আৰু ইফালে আমাৰ প্ৰসাদো যোগাৰ কৰি থোৱা হৈছে, তেওঁলোক আহিব আৰু আমি প্ৰসাদ মানে বিতৰণ কৰিম আৰু আপোনালোকক ভিডিঅ'টোত দেখাই থাকিম। এইফালে প্ৰসাদ ৰেডি কৰি থোৱা হৈছে, নাৰিকল, বুট, মগু আৰু ৰাবাব টেঙা কটাই নাই, কাটিব লাগিব এতিয়া। কাতি বিহুত আমাৰ ফালে ৰুটি খোৱা হয়, আপোনালোকৰ ফালে খোৱা হয়নে জনাবচোন। আৰু এইফালে যোগাৰ কৰি থোৱা হৈ গৈছে, সময়ত বনাব লাগিব।
দৈ ললি আনি দৈ দি আকৌ মই দৈতে ললে নতুন ছোৱালীয়ে ধুলো আৰু ঐ ইয়াত তুমি ভয় অকণি ভণ্টি কাটি খা জগ জগ গুচি যাব ভিডিঅ' এইফালে নিমকি বনোৱা হৈ গ'ল আৰু মই নিমকি বনোৱাটো মই দেখাব নোৱাৰিলোঁ বনাই হোৱাৰ পিছতে দেখাইছোঁ আৰু এইফালে পুৰি বনাব লাগিব আৰু সিমানেই আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো